हाय दोस्तों आमी पारो ऊपर ऊपर सा बागिचार माजे माजे तेरा पेरा सीधा रास्ता दिए आइलू ए हाय दोस्तों আজি আমি এটা আৰম্ভ কৰছো গোলাঘাট নেক্সট তো চাই থাকক আহক আমি ভিডিওটো আৰম্ভ কৰো তো ঘৰত আহি সকলোৱে বহিলো Hello, hello, can you hear me as I scream your name? Hello, hello, do you need me? हाय दोस्तों आपलोगे চাওক চাওক এই দিনৰ প্ৰথমবাৰ আমি গোলাঘাটত কাহৰ বাটিত চাহ আছো চাওক আমি কাহৰ বাটিত চাহ আছো মিঠাই চিঠাই দিছি দেৱাইতা হাওয়া হাবাই পাৰা নাইছোন এ হাব পাৰবি দে চাহতই বেছি গৰম নাই দে পুল্লানি গঞ্জিবা ন দে হাব পাৰবি দে জলদি হা দেৰি হল মানুহগিলা গেল এটা পুল্লানি কি ন জিবাত সৰুইতা তুমিও হা তুমিও এটা তোৰে হলি নেকি খাবা নোৱাৰা তোমাৰো জিবা বুল্লা নেকি আমাৰ পাপাই দেখা নাই কিমান ফটকে খাই দিলা তুমি চোন খাবাই পাৰা নাই অ তুমি দুটাই দে পাৰবি ওয়াও আজিকে আজি গোলাঘাটত আহি পুৰা কাহৰ বাটিত চাহ আৰু পাপাই চাহত থাকবা নৰা হৈছে ইমান হাতী কুঁহিয়াৰৰ গুড় লাড্ডু আৰু দৈ ইমান তৈয়াৰী কৰি আনছি আয়া মুখত পানীত কিবা হৈ যাব মুখ আপোনালোকে আহিলে আপোনালোকেও চাব ইমান টেষ্টি বস্তু ৰাখে আয়া মুখত পানী তো মুখৰ পেলে উৰি যাম খাবৰ কাৰণে আমাৰ বাই বাই এই যাও চাব পাৰে মোৰ পিছফালে এডাল প্ৰকন্ন চাই গছ আছে দেখি আছে এগুলা গাছ হাসি পাতৰ গাছ তাৰমানে হাসি পাতৰ গাছ এগুলা তাৰমানে এগুলা গাছত আগতে শংকৰদেৱে লিখছিল আৰু আপোনালোকে চাব পাৰে এটো ককাতৈ আমাৰ পাপাক বুজি আছে এডাল গাছৰ পেৰে পাৰফিউম ওলাব পাৰি আৰু সেইকাৰণে এডাল গাছ বহুত দামী আৰু এতে শংকৰদেৱে লিখে দুনিয়াৰ হুল্লু আমি এবাৰ আমিতো মিঠা কিবা কিবি বস্তু খালোৱে আৰু এতিয়াও দুনিয়াৰ হুল্লু তো যক আমি এতিয়া ভাতটো খা নাই ভাতটো এতিয়া ক্লিন খা নাছিলে মাছ মাংস ভাত দি খাওঁ হেৰি মাংসটো ছাগলী মাংস মায়ে বোলে ছাগলী মাংস নাখায় মই খাওঁ সেইকাৰণে পাপায়ো খায় তো নব আমাৰ মাই নবৰ লগত ফটো উঠছি লাহে খাবি দে চিকেনত বহুত ডাঙৰ কাটা আছে আৰু গলত বাজব আৰু চাবি মা ভালকে হা অলপমান ডাঙৰ কাটা আছে এয়া আমি এতিয়া আইতাক ফটো উঠালো আইতাক বাই দি আৰু এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰোঁ